আৰু মই যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ ভেকচিন চাবলৈ। মা আহি আছে এইজনী, এতিয়া ভেকচিন চাবলৈ যাম। ভেকচিন প্ৰতিযোগিতা হ'ব, ভেকচিন প্ৰতিযোগিতা চাওঁ। আৰু ৰূপালী জয়ন্তী বৰ্ষ বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ভেকচিন প্ৰতিযোগিতা আৰম্ভ কৰিম। ইতিমধ্যে আমি আমন্ত্ৰণ কৰা ভেকচিন প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী আমাৰ মাজত উপস্থিত হৈছে। মণ্ডলীক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সত্যজিৎ তালুকদাৰ এখনি ফুলাম গামোচাৰে সম্বোধনা জনাব শৈলেন কাকতি। ভেকচিন প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী ক্ৰমিক নম্বৰ 46। গম পাইছো, ক'ত ঘৰ? ক্ৰমিক নম্বৰ 92। ওপৰকে আহিছে যি পাঠত যাব আহিছে, মানে কি ধানৰ কঠীয়া? আহু। এতিয়া সময়টো আহুৰ সময় জানো? বহাগ জেঠ মাহ আহু। ইকৰা আচৰা কয় মইরা নাই রাজ্যগুলো কলি ভালো হবো দে আমাকে বানরার কারণে দুটা দুটা আনা হয়েছি না আজি উঠবই নেকি? ভুই উঠবই আজি। আজি আমার কথা বুঝি পাই উঠছি মারবো তোমার কথা বুঝি পাই না, স্কুলত যায় না মতে তোমার কথা বুঝি পাই না। গোটেই মাখান বেমাৰ, এটাৰ জিভাৰ বেমাৰ, এটাৰ কাণৰ বেমাৰ। ডাক্তৰ নিউটন। দেউতাৰ নাম কি? কোন ক্লাছত পঢ়া? শংকৰদেৱত পঢ়িছিল সেইটো কৈ আছে। আপোনালোকে পটকে বুজি পাই কিবা পঢ়া। এটা কি আছে? এক কলা লগে দেখি ডাক্তৰ নাজনো ডাক্তৰ নেকি? কি নাম? ভুন্দি কোন শ্ৰেণী? কোন শ্ৰেণী? অংকুৰ। বয়স কিমান হৈছে? মোৰ বেমাৰটো আপুনি কেনেকৈ গম পালে? ডাক্তৰ কাষত কালি গমেই পায়। এইটো কাহৰ নেকি? আহত এইটো বেছি ভাল যাওঁ। ঠিক আছে, এইফালে দিম। কাজা চাজা লাগি যাই আছা? এইফালে কিবা কৈছিল? কাজা লাগছে ঘৰ তলাত পৰি কথা ওলাইছা নেকি? ক'ত কৈছি? ঘৰ তলাত পৰা বুলি কোৱা এই হৈছে না? আমার শৈলেন নাই নেকি? তুই ও রাস্তা তো হই এটো রহে রহে এই যার জি ও ফাইক তো শৈলেনর ফাইক নাকি? শৈলেনর ফাইক হিতেশ ও হিতেশ যায়। আর কোন যায় লংর পাক বাজারর পৰা ফুৰি হও। বাজারত কিবা ভাল বস্তু পাই নিশ্চয়? এতে আছে নহয় আমাৰ দিদি বাৰখান। ঠিক আছে বঢ়িয়া। কি হয়েছি? ঘটনাটো কি? ঘটনা কি হয়েছে কয়া যায় না? ফাংশন আরম্ভ হয় নাই তো? পূজাত আচলতে হয়তো মেখেলা চাদৰ পিন্ধিব লাগে। বিয়া হৈছে নেকি ইটাই? ককা কথা বুলি ভাবছি টিপি যাই আছি।
हाँ पूछिए। मैं काफ़ी टाइम से धर्मशाला यहाँ के आसपास घूम रहा हूँ। वहाँ पे लड़के ने बताया कि आपके आसपास में है, पर मुझे मिला नहीं। आप बता सकते हो क्या कहीं पे यहाँ पे आसपास धर्मशाला है क्या रात को ठहरने के लिए? धर्मशाला तो है, आप गलत जगह में आ गया। तो इसको में इधर में आना नहीं चाहिए था, उधर में जाना चाहिए था। वो सीधा जब में जाना चाहिए था। आप बेका होके इधर आया ना। हाँ हाँ, वो सीधा में जाने से खोर पर आता है। कहाँ से? अम्मा भनी राम राम से। राम राम जी। हाँ, बहुत दूर पर आता है ना कि? बहुत दूर पर आता है। दूर से बता रहे हो ना? बहुत दूर से। बहुत दूर से मतलब क्या? हम इंडिया से ही है, आपके आसपास की अच्छा, जगह से। दोपहर खाना पीना होता है कि नहीं होता मैं है? तो राजस्थान की, ठीक है। राजस्थान के जो जयपुर जिले है, सुना है? धर्मशाला इधर से ना उधर से होता है? सुन, कहे होता है? क्या धर्मशाला कहे होता है? ओ इसको मैं सीधा जला लो बिहारो मारो, मारी मत मारो, केसरिया बलम घर आवेसी। मारो जला लो बिहारो मारो, मारो मत मारो, केसरिया बलम। सोली আছে কাৰ চলি বেছি মালিক আছে মোৰ দোকানী হে মই ডাক্তার নাই মই হেতে দোকানী ওই পয়সা দেখাই নাছিল কেনসা মানে বুকলাই মরানি হয় না চাচোন ভিনি হয় না মরানি হয় না ডাক্তার অকল দা আপনি চাইছে কি হৈছে? কিবা অসুখ হৈছে? হাসপাতালে ব্লক হয়েছে তো হয় না ও আই আর ব্লক হয়ে চলি গেছে ব্লকতে চলি তো মরানি হয় না তাকে ভিনি মরানি হয় না হলো ভিনি আপনারা ৰচোন আনব নেকি? আয় দেবা কথা আনদে নেকি? কি বুদ্ধি করে নি ব্যস্ত আই আসল নেট করি আগতে কেইটামান বেচিছি বেলেগে? এ তুমি চাই গছো রাজল জাল বনাই আগতে কেইটামান বেচিছে? চলি কান দিয়েছে রাতে খাব লাগবো অহ দে দে কো রাজল জাল দে কো মই এজনী অন্ধ দুৰ্ভগীয়া ছোৱালী। চোৱা কিছুমাহ আগতে এজন দুষ্ট চক্ৰই মোৰ অন্ধতাৰ সুযোগ লৈ এক অশালীন আচৰণ কৰে, যাৰ ফলত আজি মই মাতৃ সম্ভাৱনা হওঁ। কি বোলে দাবীসকল, 2 টকা দি সহায় কৰক দাবীসকল। এমুঠি অন্যাৰ বাবে এনেকৈ তলমুটকৈ ঘূৰি আছো। কিয় আজি অন্ধ হৈ মই এইখন সমাজত সুৰক্ষিত নহয়? কি ভুল আছিল? অন্ধতা হোৱা কি ভুল নেকি, যাৰ বাবে আজি মই এই যন্ত্ৰণাত ভুগি আছো? আমি গম পাইছোঁ দে। দিম 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 নিশ্চয় দিম বাৰু। এইফালে মই সুধিছোঁ যে এওঁৰ যিটো অৱস্থা কিমান বছৰ হ'ল? ইমান বছৰ হোৱা নাই, আজি 6 মাহে হ'ল এনে ঘটনা ঘটা। কিন্তু জন্মগত অন্ধ দিয়ক, অন্ধ জন্মগত। জন্মগত অন্ধ দিয়ক। আৰু মা দেউতা? মা হৰবা আজি 13 বছৰ হ'ল, দেউতা হৰবা 4 বছৰ হ'ল। তাইৰ লগতে এনেকৈ আছোঁ। দুইজনী ভনী? আমি ভাই ভনী, মই ডাঙৰ হোৱা, তাই সৰু হয়। পঢ়া শুনা আছে নে নাই? পঢ়া শুনা মোক লগি পঢ়িছোঁ দিয়ক, আৰু এওঁ তাই নাই দিয়ক। তাই আৰু অন্ধ মানুহ কি পঢ়িব? এনে গান চান বিলাক যে গাই আছে, এনে ক'ৰ পৰা শুনি কেনেকে কি কৰি গাইছে? আগৰ দিন দেউতাই এটা ৰেডিঅ' আনিছিল, তাই যদি বেছিকৈ দেখাই নাপায় আৰু ঘৰৰ অৱস্থাও বেয়া,
নম্বৰ প্ৰতিযোগী শ্ৰমিক নম্বৰ 88। ও কাকা কাকা না কোন কোন হয় মহাত্মা গান্ধী তাকেতো গুজৰাটৰ পৰা আহিছোঁ। গান্ধী হাত পাই ভাৰত স্বাধীন কৰাৰ কাৰণে ইংৰাজে 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ইংৰাজ এৰি গুচি গ'ল। তাৰ মাকে biarkan kan lompat cakap katakan dai Aketi Oinar maka kan lagaya lompat katakan dai মাজতে এক মিনিট অলপ দিগদাৰি দিছোঁ দেই আপোনালোকে পানী তুলি আমাৰ এতিয়া চবে যাব লৈছে আমিও যাম এতিয়া ঘৰত অনতিপলমে আমি যাব ওলাইছে সমূহ সদস্য এতিয়া হ'ব ফাংচন নাচি আহিব মানস প্ৰতি ৰেডি হ'ব ৰেডি হ'ব একদম বিহুৰ কাৰণে আৰু কোৰাছৰ কাৰণে ৰেডি হ'ব আহিছে তেতিয়া ৰেডি হ'ব এইজনী আপোনালোকক মই ভেকচনৰ বহুতখিনি ক্লিপ দেখালোঁ তো এতিয়া আছে আপোনালোকৰ প্ৰগ্ৰাম আছে মানস য'ত আহিব মানস প্ৰতিম তো সেইখিনি অকণকৈ দেখাম আপোনালোকক তো আপোনালোকে চাই থাকিব আৰু বহুতখিনি কিবা কিবি আছে মানে জেং বিহু হ'ব আজিও হ'ব জেং বিহু আজিও সমবেত সংগীতো হ'ব পাৰে হয়তো মই গৈ নাপাব পাৰোঁ কাৰণ এতিয়া বাজিল আপোনাৰ 10:25 তো গৈ নাপাব পাৰোঁ তো যিখিনি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ওটাটো কৈছে নেহাল বহাগৰ বিহু গগনাৰণী লালৈ গগনা ঐ পুৰণি লালৈ আমন্ত্রিত শিল্পী মানস প্ৰতিম অনুষ্ঠান পৰিবেশন কৰিব নমস্কাৰ সকলো ভালে আছেনে তোমাক কথা দিলো ঐ বহাগ হাতী বুঢ়া হলে মাতো দুখতে গৰু বুঢ়া হলে খাব আচ্ছা আমাৰ বাইদেউ মৰি শুনি মাজুলী কিমান ইফালে নেচাবি সিফালে নেচা তাতেহে নাচি নাচিব লাগিব পাকে পাকে দিন কৰে কিদৰে কিদৰে আহিবা এদিন কৰে কি
Bye bye guys. আজিৰ কাৰণে বিদায়. So guys, আজিৰ কাৰণে এইখিনি আছিলে. So যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. Bye bye.